কি হল মই জকাৰ মই জকাৰ তোৰ খানদানত আছে মোৰ নিচিনা চেলিব্ৰিটি মানুহ ফিটা কটা এ বাকলি খানদানত ধৰি কথা নকব কৈ দিলো भाई लोग चांदनी चांद से होती है सितारों से नहीं वाह तो दिलो अच्छा पिछड़ दिव्य चांदनी चांद से होती है सितारों से नहीं उद्बुधक से होता है हिंगी मास से नहीं কি হৈছে কি হৈছে স্যার কি দেখো লো নহয় কি আপুনি ৰখি দিছে কিয় কক পিছখিনি মোক এখন জেলেপি দোকানত ফিটা কাটিবলৈ মাতিছে তাই মোক জকাৰ বুলি কৈছে ছাৰ এই মানুহডালে মোক খানদানত ধৰি কথা কৈছে মোৰ খানদান গাহৰি পালনত 1 নম্বৰ সেইকাৰণে তই গাহৰি পোৱালিটো ছাৰ মই কি গাহৰিজনীৰ নিচিনা নেকি নহয় অ ৰবাচোন ৰবা যাওক যাওক বাহিৰত লাগোঁ দিয়া বলক এ তাই ইয়াতে থাকিব আপুনি যাওক এখন হেৰ বুলুং দাইটি চুই দিলে শিঙি মাছে এই যে চাহকাপ এই চাহকাপৰ কাৰণে তোমাক মই জীৱনত এৰিব নোৱাৰিম মনে কলিজা হয় নেকি মানে তুমি যেতিয়া চাহকাপ বনোৱা যেতিয়া গাখীৰটো ঢালা উতলি আহে যে তেতিয়া মানে তুমি কি হ'ব ইমান প্ৰশংসা নকৰিলেও হ'ব দে এনে গাখীৰটো কি উইচ কৰিছা মই যি পাওঁ তাকে দিওঁ মোৰ যে বৌ দোকানৰ ওচৰত প্ৰদীপ দা পাণ দোকানী প্ৰদীপ সি লৈ আহিলে নহয় কি লৈ আহিলে কাকলি কি কথা কবলৈ আহিছ তাৰ 2টা ল'ৰা-ছোৱালী আছে আকৌ বিয়া পাতিলে এই ছোৱালী নহয় নতুনকে গৰু এজনী আনিছে নামটো কাকলি ৰাখিছে অ মই নাকলি যা কি গাখীৰ ওলাই হে কি ক সিদিনাখন গাখীৰত পানী মিলাই আছে মই তাক সুধিছো সি কৈছে খিয়াবই নোৱাৰি ইমান আঠা গাখীৰ ওলাইছে একে পানী মিলাই মিলাইহে পাতল কৰিছে মূৰ্খটো এইটো সেয়া গাখীৰত পানী মিলাই ভেজাল কৰি ৰাইজক বেচিব এতিয়া ভেজালহে কৰিছে হলেও গৰু এজনী ব্যৱহাৰ ভাল আই ঐ তোকনো ইমান ভাল ব্যৱহাৰ কৰিলে নে কি প্ৰদীপ দাস যে সিদিনা সুধিছো 1 কেজিকে গাখীৰ কিন্তু আমাৰ মইনা কলিতাক লাগিব প্ৰদীপ দাই একো উত্তৰে নিদিছে গৰুজনীয়ে কি খলাগিছে হ'ব এইটো মাংস কহিছে ও জানা ক অ মাই ডগ আজি ভাগ্যে পাইছিছো আজি চাগে চাহ মনটো ভাল হৈ আছে সেইকাৰণে একো গালি চালি নাপাইছে এই আস্তা মাজে কিয় কি আছো আস্তা মাজে কিয় কি আছো खत्म बाय बाय टाटा गुड बाय गया কি হৈছে কি হৈছে তোৰ ও যাম মই যাম কি হৈছে ও যাম মই যাম মই যাম তোক মই কালি কম্বল ল'ব মানা কৰিছিলো নে নাই কি যে ভুল কৰিছো মই জীৱনত কি যে ভুল কৰিছো মই তোক কালি কম্বল ল'ব মানা কৰিছিলো নে নাই টিপা মাৰি নিদিব চা কম্বল ল'ব মানা কৰিছিলো নে নাই এইটো আঙুলি এৰাই দিয়ক চা কি কৰি আছো মই কি যে ভুল কৰিছো মই জীৱনত উলিয়াব লাগে তোক উলিয়াব লাগে কালিৰ পৰা কম্বল ল'বি আৰু প্ৰতিভা কৰিছো যিমানে ঠাণ্ডা পৰিছে কিন্তু কম্বল নলৈছো কি যে ভুল কৰিছো কালিৰ পৰা আৰু কম্বল নলবি হ'ব চা